আজি গৰুকুটিত যেতিয়া মইনুল হকে এডাল লাঠিৰে ২৭জন আৰক্ষীক খেদি আহোঁতে AK-47 যে গুলিয়াই হত্যা কৰিলে, মই ভাবো তেনেকুৱা হত্যাকাণ্ডৰ ঘটনা গোটেই বিশ্বত কেতিয়াও কতো হোৱা নাই। ভাৰতৰ দৰে ধৰ্ম নিৰপেক্ষ এখন গণতান্ত্ৰিক দেশত সাংবিধানিক অধিকাৰ অনুসৰি প্ৰতিষ্ঠা কৰা মাদ্ৰাছা ভাঙি দিয়া হৈছে। আজি কোনোবা জেহাদী শক্তি থাকিব পাৰে, জেহাদীক গ্ৰেপ্তাৰ কৰক, আইনীভাৱে শাস্তি দিয়ক, কিন্তু মাদ্ৰাছা ভাঙি দিয়াৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাক কোনে দিছে? এই প্ৰশ্ন আমি চম্পানগৰৰ পৰা উত্থাপন কৰিব লাগিব। নহলে কিন্তু সময় আৰু অধিক জটিল সময় আহি আছে। আজি যিমান চৰকাৰীভাৱে কাম কাজ চলিছে, সেই কাম কাজবিলাকৰ প্ৰধান উদ্দেশ্য হিচাপে যদি আমি চাওঁ, অসমৰ সংখ্যালঘু মুছলমানসকলৰ মন মানসিকতাটো দুৰ্বল কৰি দিবলৈ চৰকাৰে চেষ্টা কৰি আছে। তাৰ বিৰুদ্ধে প্ৰতিৰোধ গণতান্ত্ৰিক সংগ্ৰাম সমাগত। কিন্তু আমি দেখিবলৈ পাইছো যে চৰকাৰে অসমৰ মুছলমানসকলকো কিন্তু ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ কিন্তু আৰম্ভ কৰিছে। আজি গৰিয়া মৰিয়াৰ নামত, দেশী জলহাৰ নামত, মাইমল সৈয়দ আতিৰ নামত অসমৰ মুছলমানসকলকো আজি কিন্তু ভাগ ভাগ কৰি দিয়াৰ ষড়যন্ত্ৰ চলিছে। আজি কিছুদিন আগতে আমি দেখিছো যে গৰিয়া মৰিয়া, দেশী জলহা আদি জনগোষ্ঠীক খিলঞ্জীয়া জনগোষ্ঠী বুলি অসম চৰকাৰৰ কেবিনেটে মৰ্যাদা দিছে। ময়ো এজন গৰিয়া জনগোষ্ঠীৰে যুৱক। এই চৰকাৰৰ যি কাৰচাজি দেখা পাই কিন্তু আমাৰ হাঁহি উঠিছে। চৰকাৰে ইয়াক কৈছে যে গৰিয়া মৰিয়া দেশীসকল আমাৰ আপোন, আমাৰ অন্তৰত আছে, আমাৰ শত্ৰু মিয়া মানুহখিনিয়ে কৈছে নে কোনে? তেনেকে কৈছে? ধৰি লৈছো মই যে গৰিয়া মৰিয়া দেশীখিনি তেওঁলোক শত্ৰু, গৰিয়া মৰিয়া দেশীসকল তেখেতসকলৰ নিজৰ, আমাৰ পূৰ্ববংগীয় মূলৰ অসমীয়া মুছলমানসকল তেওঁলোকৰ শত্ৰু। তেন্তে আমি এই মঞ্চৰ পৰা, এই অঞ্চলৰ পৰা আমি চৰকাৰক প্ৰশ্ন কৰিব লাগিব যে যদি সঁচাকৈ গৰিয়া মৰিয়া দেশীসকল তেওঁলোকৰ আপোন, তেওঁলোকক একো অত্যাচাৰ নকৰে, পূৰ্ববংগীয় মূলৰ অসমীয়া মুছলমানসকলক তেওঁলোক শত্ৰু, তেনেহলে আজিৰ তাৰিখত গুজৰাট, উত্তৰ প্ৰদেশ, কৰ্ণাটক, মধ্যপ্ৰদেশ, ৰাজস্থান, দিল্লী আদি অঞ্চলৰ, আদি ৰাজ্যৰ মুছলমানৰ ওপৰত বিজেপি RSS কিয় অন্যায় কৰি আছে? সেই দিল্লীৰ মুছলমানবিলাক কোনখন বাংলাদেশৰ পৰা আহিছে? সেই দিল্লীৰ মুছলমানবিলাক কোনখন পাকিস্তানৰ পৰা আহিছে? হায়দৰাবাদৰ মুছলিমবিলাক কোনখন পাকিস্তানৰ পৰা আহিছে? এই প্ৰশ্ন আমি উত্থাপন কৰিব লাগিব। এই গৰিয়া মৰিয়া, দেশী উজানি আদিৰ নামত, দেশী ভাটিয়াৰ নামত, উজানি ভাটিয়াৰ নামত, গৰিয়া মৰিয়াৰ নামত আচলতে অসমৰ মুছলমান সমাজখন চৰকাৰে ভাঙি থান-বান কৰি দিবলৈ ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰিছে। চৰকাৰৰ এই ষড়যন্ত্ৰক আমি ঐক্যবদ্ধ হৈ প্ৰতিৰোধ কৰাৰ কিন্তু সময় আহি পাইছে। নহলে অন্যথা এই যি সৰ্বদিশত পিছ পৰি থকা, লাঞ্ছিত বঞ্চিত এই ধৰ্মীয় সংখ্যালঘু মুছলমানসকল যদি ঐক্যবদ্ধভাৱে আমি ৰাজপথলৈ গৈ আন্দোলনেই কৰিব নোৱাৰো, তেনেহলে আমাৰ আহি থকা প্ৰজন্মৰ ভৱিষ্যত কিন্তু অতিকে অন্ধকাৰ। চৰকাৰে প্ৰশ্ন কৰিব লাগিব যে বিজেপি RSS দিল্লীত যিবিলাক মুছলমানৰ ঘৰ বাৰী ভাঙি দিছে, সেই মুছলমানবিলাকৰ ওপৰত কিয় অন্যায় কৰা হৈছে? সেই দিল্লীৰ মুছলমানবিলাক কি খিলঞ্জীয়া নহয় নেকি? আচলতে বিজেপি চৰকাৰে যিখিনি অন্যায় অত্যাচাৰ কৰি আছে তাৰ একমাত্ৰ কাৰণটোৱে হ'ল আমাৰ মুছলমান আইডেণ্টিটি। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ RSSৰ আদৰ্শ মতে বিজেপি দল পৰিচালিত হয়। তেওঁলোকৰ মনুস্মৃতিত এই কথা স্পষ্টভাৱে লিখা আছে যে RSS বিচাৰে ভাৰতখন এখন হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা, আৰু তাক তেখেতসকলে প্ৰধান শত্ৰু হিচাপে বিবেচনা কৰিছে ভাৰতবৰ্ষৰ মুছলমানসকলক। কিন্তু আমি এইখিনি সময়ত ঐক্যবদ্ধভাৱে সংবিধানৰ ভিতৰত থাকি, আইনৰ ভিতৰত থাকি আমি দেখুৱাই দিব লাগিব যে অসমৰ মুছলমান, ভাৰতৰ মুছলমানে কেতিয়াও চৰকাৰৰ এইবিলাক ষড়যন্ত্ৰক আমি সফল হবলৈ নিদিও। আমি এখন দীৰ্ঘ সংগ্ৰামৰ বাবে প্ৰস্তুত হব লাগিব। ইয়াৰ কিন্তু বিকল্প নাই। চৰকাৰে আজিৰ তাৰিখত বাংলাদেশী, বিদেশী আদি অলপ কমকৈ কোৱা আৰম্ভ কৰিছে। NRCত ওলাই পৰিছে কোন বাংলাদেশী, কোন স্বদেশী। এই নেলিত যে 1983 চনত
হাজাৰ হাজাৰ মানুহক বাংলাদেশী লেবেল লগাই হত্যা কৰা হ'ল, তাততো একজনো বাংলাদেশী নোলাল। চৰকাৰে বুজিছে যে বাংলাদেশী বিদেশী বুলি কৈ কৈ তেওঁলোকৰ ৰাজনীতি আৰু বেছিদিন নচলে। এতিয়া নতুনকৈ এটা নেৰেটিভ আৰম্ভ কৰিছে, হ'ল জেহাদী জেহাদী জেহাদী। খপকে জেহাদী ওলাই যায়, জেহাদী এনেকৈ জেহাদী ওলাই যায়, ভাবিয়ে নাপাওঁ জেহাদী ওলাইছে, অমুকত বোলে জেহাদী ওলাইছে, তমুকত বোলে জেহাদী ওলাইছে। হয়, ভাল কথা, যদি জেহাদী আছে, ABMটো স্পষ্টভাৱে কৈছো, অসমত যদি কোনোবা এনেকুৱা শক্তি আছে যি শক্তিয়ে দেশৰ সাৰ্বভৌমত্ব, দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আহে, এই শক্তিক আইন ব্যৱস্থাৰ আণ্ডাৰত গ্ৰেপ্তাৰ কৰি শাস্তি দিয়ক। কিন্তু আপোনালোকে দেখিব, আজি 2009 চনৰ পৰা অসমত জেহাদী বিচাৰি পায় চৰকাৰে, কিন্তু এতিয়ালৈকে কেইজন জেহাদীক ভাৰতৰ ন্যায় ব্যৱস্থাই শাস্তি দিলে, সেই তথ্য কিন্তু চৰকাৰে ৰাজহুৱা কৰিব পৰা নাই। জেহাদী ওলাই দুদিনমান ধৰি কেনে জেলত দিয়ে, পিছত জেহাদী ওলাই আহে, এইটো মস্ত জেহাদী। আচলতে সঞ্জয় ৰাইজ, অসমত আজিৰ তাৰিখত যদি আমি ক'ব যাওঁ, যিমানখিনি বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে, যিমানখিনি গুলীচালনাৰ ঘটনা সংঘটিত হৈছে, সেইবিলাক ঘটনাত কেতিয়াও জেহাদী জড়িত থকা নাই। সেইবিলাক ঘটনা যিসকল ব্যক্তিয়ে কৰিছিল, সেইসকল ব্যক্তিকে চৰকাৰে মাতি আনি গলত গামোচা পিন্ধাই আজিৰ তাৰিখত ৰাজপাতত বহুৱাইছে, শাসনভাৰ দিছে। কিন্তু দাড়ি টুপি লুঙ্গি দেখিলে যে জেহাদী 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 এক ধাৰণা কিন্তু চৰকাৰে সৃষ্টি কৰি দিব বিচাৰিছে। অসমৰ মুছলমানসকলৰ প্ৰতি অইন জাতি জনগোষ্ঠীয়ে ঘৃণা সৃষ্টি কৰিব বিচাৰিছে। স্পষ্টভাৱে আমি ক'ব বিচাৰিছো, এই মঞ্চৰ পৰা ABMটোৱে, আমি অসমৰ মুছলমানে কেতিয়াও জেহাদী শক্তিক প্ৰশ্ৰয় দিয়া নাই আৰু নিদিওঁ। যদি জেহাদী শক্তি আছে, চৰকাৰে তথ্য প্ৰমাণ সহকাৰে কওক, শেষৰজন জেহাদীক ধৰি আৰক্ষীক গতা দিয়াৰ দায়িত্ব অসমৰ মুছলমান সমাজে ল'ব। আমি ঐক্য শান্তিত বিশ্বাসী। ইমান অন্যায় অত্যাচাৰ হোৱাৰ পিছতো আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছো, আৰু আমি স্পষ্টভাৱে কৈছো, গণতান্ত্ৰিক চিন্তাধাৰাৰ পৰা আমি কেতিয়াও আঁতৰি নাযাওঁ। সদৌ ৰাইজ, BTCৰ ক্ষেত্ৰত আমি বসবাস কৰো। মই আৰম্ভণিতে অলপ ৰাজ্যিক পৰ্যায়ৰ কথাখিনি এইকাৰণে কৈছো, বৰ্তমান সময়টো এক এনেকুৱা সময়, এই সময়ত যদি আমি ৰাজ্যিক ৰাজনীতিৰ ওপৰত যদি কিছু আলোচনা নকৰো, মই ভাবো আমাৰ মুকলি সভা আধৰুৱা হৈ থাকিব। গৰুসুতিৰ সংখ্যালঘু মুছলমানসকলৰ দুখ দুৰ্দশা আমি এই চম্পানগৰত থাকি কিন্তু অনুভৱ কৰিব পাৰিব লাগিব। আজি BTC অঞ্চলটোত যুগান্তৰৰ পৰা কিমান কেইটা ধুমুহা পাৰ হৈ গৈছে, আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সদৌ ৰাইজ, এই BTC অঞ্চলত আমি দেখিবলৈ পাইছো, যিখিনি প্ৰতিশ্ৰুতি বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে প্ৰদান কৰিছিল, বিশেষকৈ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত, সেইবিলাক প্ৰতিশ্ৰুতি কিন্তু ৰক্ষা হোৱা নাই। মই নাজানো এই কাউনী ভাষা, এই জৰেগাঁও অঞ্চলত মানুহৰ মাটিৰ পট্টা আছে নে নাই, কিন্তু অসমৰ তথা BTC অঞ্চলৰ সংখ্যালঘু মুছলমানকে আদি কৰি বিভিন্ন জনগোষ্ঠীৰ প্ৰধান সমস্যাটোৱে হ'ল মাটিৰ সমস্যা। এই BTC অঞ্চলত এতিয়ালৈকে অসমৰ বিশেষকৈ সংখ্যালঘু মুছলমানসকলে ভূমিৰ অধিকাৰ নাই পোৱা। বৰ্তমানৰ BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল, তেওঁ নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰিছিল যে যদি আমি BTC চৰকাৰ গঠন কৰোঁ, তেতিয়াহ'লে 2 মাহৰ ভিতৰত আমি মাটিৰ পট্টা বিতৰণ কৰিম। মনত আছে নে আপোনালোকৰ? কৈছিল নে এইটো কথা? নে মই মিছা কথা কৈছো? কৈছিল। চৰকাৰ গঠন কৰা 2 বছৰ পাৰ হ'ল, আজিলৈকে একজন ব্যক্তিকো কিন্তু মাটিৰ পট্টা চৰকাৰে প্ৰদান নকৰিলে। মাজতে এটা ধুমুহা সৃষ্টি কৰি দিলে, মাটিৰ পট্টা দিছো। আচলতে সেয়া মাটিৰ পট্টা নহয়, সেয়া বটোৱাৰী পট্টাই। ভায়েকৰ মাটি আৰু এজন ভায়েকৰ নামত নামজাৰি যি পট্টা দিছে, সেইটো পট্টাকে তেওঁলোকে চবফালে ঢোল গবাই ধৰিলে যে আমি মাটিৰ পট্টা দিছো। আমি মাটিৰ পট্টা কাৰ কাৰণে বিচাৰিছো? যিখিনি মানুহ বিভিন্ন গৰাখহনীয়াত নিজৰ মাটি ভেটি হেৰুৱাই আজি যুগান্তৰৰ পৰা চৰকাৰী মাটিত বসবাস কৰি আছে, সেইখিনি মানুহৰ কাৰণে আমি মাটিৰ পট্টা বিচাৰিছো। চৰকাৰে আমাৰ কথা শুনা নাই। আজি যুগ ধৰি এই BTC অঞ্চলত বিভিন্ন সময়ত বিভিন্ন গোষ্ঠীগত সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে। আজিলৈকেও বিভিন্ন গোষ্ঠী সংঘৰ্ষৰ পৰিয়াল কিন্তু ক্ষতিপূৰণ নাপালে। BTC চৰকাৰে প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি এতিয়ালৈকে কিন্তু ৰক্ষা নকৰিলে। আজি আপোনালোকৰ এই অঞ্চলৰ সন্তান, BTCৰ সন্তান, অসমৰ সংখ্যালঘু জনগণৰ বজ্ৰকণ্ঠ
লাফিকুল ইছলাম আহমেদ সাহাবক দিন দুপৰতে কোকৰাঝাৰৰ ৰাজপথত গুলিয়াই শ্বহীদ কৰা হ'ল। এই লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডক লৈও বিটিচিত ৰাজনীতি কৰা হ'ল।